অসমবাসী ৰাইজ আপোনালোকক SRB আছাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দেৱালীত ফটকা ফুটোৱাৰ ওপৰত উচ্চতম ন্যায়ালয়ে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে, যিবোৰৰ বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে জনাম এই ভিডিঅ'টোৰ যোগেদি। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত উল্লেখ কৰা মতে দেৱালীত ফটকা ফুটোৱাত উচ্চতম ন্যায়ালয়ৰ কিছুমান নিষেধাজ্ঞা আৰু ইয়াত উল্লেখ কৰিছে আগন্তুক কালী পূজা আৰু দেৱালীৰ প্ৰাকখনত ফটকা ফুটোৱাৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে এই নিষেধাজ্ঞা। কালী পূজা আৰু দেৱালীত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চল সহ দেশৰ সকলো ৰাজ্যৰ প্ৰদূষণৰ নিয়ন্ত্ৰণ বৰ্ডলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ইফালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পোৱাৰ পাছত সতৰ্ক হৈছে কাছাৰ জিলা প্ৰশাসন। কালী পূজা আৰু দেৱালীৰ দিনা নিশা 10 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 6 বজালৈ উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। 145 ডেচিবেল প্ৰাবল্যতকৈ বেছি শব্দৰ ফটকা ফুটোৱাত বাধা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। তো ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ৰাতি, ইয়াত উল্লেখ কৰা মতে চাই লওক যে নিশা ৰাতি 10 বজাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা 6 বজালৈ 145 ডেচিবেলৰ ওপৰত যিবোৰ ফটকা ফুটালে শব্দ হ'ব, এইবোৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে ৰাতি 10 বজাৰ পৰা 6 বজালৈ। লগতে উল্লেখ কৰিছে তদুপৰি শিশু, বৃদ্ধ আৰু জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখি ফটকা ফুটোৱাৰ নিৰ্দেশ সময়ো বান্ধি দিছে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ নিৰ্দেশ মতে নিশা 8 বজাৰ পৰা 10 বজালৈহে ফটকা ফুটোৱাব পাৰিব। তো ইয়াত আন এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আগবঢ়াইছে যে আপোনালোকে ফটকা ফুটাব পাৰিব ৰাতি 8 বজাৰ পৰা আৰম্ভ কৰি ৰাতি 10 বজালৈকে। মাত্ৰ 2 ঘণ্টা দিয়া আছে, এই 2 ঘণ্টা সময় আপোনালোকে ফটকা ফুটাব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে আন এটা কথা, 145 ডেচিবেলৰ যাতে ওপৰত ফটকাৰ শব্দ নহয়। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আমাৰ দেৱালীত ফটকা ফুটোৱাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ খবৰ। খবৰটো ভাল পালে প্লিজ ভিডিঅ'টোত লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।